হেল্ল' গাইজ কি খবৰ আৰু এটা আছে একদম ৰাতি আৰু এইভাগে মই অলছো একদম খানা খাবা যাবা আমাৰ গাঁৱৰ মানে আমাৰ বৌ খুৰা খুৰী মিলি কিনে আমি খানা পাতছোঁ তাকে এতিয়া পূৰা একদম দালি চালি হলদক আৰু এখানটি মাছ পূৰা একদম ভাজিছি আৰু এইভাগে চব আঞ্জা চাঞ্জা কুটি ৰেডি আৰু এইভাগে দালি চম্ভাৰ মাৰিব তাকে পূৰা একদম দাদাই বনাই আছে আৰু এখানটি আছে কাঁচা মাছ তাকে পূৰা একদম দাদাই ভাজি আছে মচমচা কৰি আৰু এইভাগে আমাৰ পূৰা একদম গাটা এটা খুন্দি কিনে তাতে জুই ধৰছি আৰু এতিয়া পূৰা জুই বৈ আছে তক গাছ আৰু এটা আছে সৰু সৰু চলি মানে পিলপিলা চলি তাতে পূৰা একদম মোবাইলত বিজি আৰু এইভাগে আছোঁ তক গাছ এনেকৈ আৰু তো মই কি ক'ব গাছ আৰু ইভাগে পূৰা জুই বৈ আছোঁ ঠাণ্ডা না মস্ত ঠাণ্ডা পৰছি গোটে আমাৰ ইভাগে আৰু ইভাগে এন্তে চবে জুই বৈ আছে আৰু এইটো দাদা গোটেই এইটো আমাৰ মন এইটো বৌ মানে চব মাখানে আৰু জুই বৈ আছোঁ আৰু কথা বাৰ্তা কৈ কিনে নাকি গাছ আৰু আপোনালোকে কি কৰি আছে ক'বচোন খানা চানা খালাক না নাই আৰু এইভাগে তৈছে আমাৰ মন তাক মই ফাল্টু কৰি আছোঁ এনেকৈ মুখত মানে গৰম হাত খানিকে লগাই দিওঁ জুইৰ শেক লগাই দিওঁ তাকে তাৰ খং উঠি যায় সি একদম কৈছে জহাৰ পাই য বা মোক এনেকৈ কৈ আছে আৰু এইভাগে পূৰা একদম বক্স জ্বলে দিছে দি কিনে পূৰা নাচি আছে গাইছ সিহঁতৰ ভাগা চাগা নধৰে নেকি গাইছ বেয়া নাচিছে তো আৰু বেয়া জোচ উঠি আছে আৰু এইভাগে খানা দালি হৈ গ'ল আৰু এইভাগে মই সিহঁতৰ পূৰা নাচান চাই আছোঁ জুই পুৱে পুৱে নাকি গাইছ আৰু আছোঁ দিয়ক আৰু কিবা কৰি গালে মূৰে হাত দি কিনে আৰু এইটো হৈছে আমাৰ গাঁৱৰে দাদা আৰু পূৰা নাচিছে গাইছ বেয়া নাচিছে চাওকচোন বাঁহী সেইটো মানে বাঁহী বনাইছে সেইটো হাতৰে পূৰা নাচি আছে আৰু কিবা সেই নাৰা থুপৰাই আছে ধন থুপৰাই কিনে কি বেয়া কৰিব আৰু নাচিছে তক গাইছ নাজনো আৰু কিবা কৰিব গাইছ যেদি কৰিব নেকি চিলিম কৰছি হে ভগৱান বা নাচান গাইছ আৰু এইভাগে পূৰা নাচিছে তো গাইছ চাবা আহিব আমাৰ ইয়াতে গাঁৱত দেখাই হ'ব আপোনালোকে আহিলে নাহান উৎসৱত কিবা আৰু এইভাগে পূৰা আমি চাই আছোঁ তাকে এইবাৰ আৰু ডেন্সৰ মাজতে ভেকলি জাপ লগাই দিছে একবাৰ তাকে এতিয়া আমি চাই আছোঁ ধুনীয়া কৰি পূৰা নাচিছে বাগৰি বাগৰি নাচিছে গাইছ আৰু এইভাগে এতিয়া আৰু একদম যাই পছি কি নাচিছে মানে সিহে ক'ব পাৰে আৰু তাকে আমি চাই চাই বেয়া খাইছোঁ দিয়ক গাইছ আৰু এইভাগে তাৰ জমেনি যে হৈছে আৰু গাইছ কি ক'ম আৰু এইভাগে কিবা নাচিও আছে কৈও আছে আৰু এইভাগে আমাৰ মানে লাইটৰ ৰেডিটো অলপমান কম হৈছিল তাকে এটা লাইট জ্বলাইছে আৰু এইভাগে এইবাৰ আৰু ৰাস্তা আহিলাক আহি কিনে নাচপা ধৰছি ভগৱান নাচৰ মাজতে বক্সিং লগাই দিছে গাইছ কি যি কৰে মানে বুকদান মাৰবা ধৰছি আৰু এইভাগে হাঁহি পাগলা হৈ গৈছোঁ আৰু এইভাগে চব মানুহে মানে তাক চাই কিনে একদম হাঁহি হাঁহি মানে পেট বিষাই গৈছে গাইছ আৰু এহেঁতেও পূৰা চাই আছে আৰু পূৰা চাওকচোন গাইছ একদম ৰাস্তাৰ মাজত গৈছে যাই কিনে পূৰা নাচিছে আৰু এইভাগে আমাৰ খানা আধা আধি হ'লে দক আৰু এইভাগে এহেঁতে পূৰা নাচি আছে আৰু এইটো মই সিহঁতৰ পূৰা একদম চাই আছোঁ আৰু এতিয়া আজি আৰু ভাত চাত খোৱা নেটখাওঁ দক গাইছ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু ৰাতিও হ'ব যিহেতু বহুত আৰু এইভাগে গোটেইকেইটা বহি আছে দেখাই দিলোঁ একবাৰ আৰু আজিৰ ভিডিঅ'টো শেষ কৰোঁ নাকি গাইছ নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই